নমস্কাৰ, আসসালামু আলাইকুম। অসমৰ অসমীয়া মুছলিম লোকসকললৈ ৰমজান মাহৰ শুভেচ্ছা জনাই মই আজি লৈ আহিছোঁ এখন অসমীয়া ইফতাৰী থালি। প্ৰতিদিনেই আমাৰ ইফতাৰী থালিখন বেলেগ বেলেগেই হয়। আজি মই এটা ফ্লিপকাৰ্টৰ পৰা খেজুৰ আনিছিলোঁ। খেজুৰটো এয়া ব্ৰুণ্ডেটছ, এইখিনি সম্পূৰ্ণ ভাল খেজুৰখিনি। ইয়াতে 1 কেজি আছে। 1 কেজিত 950 টকা। গতিকে আপোনালোকে যিসকলে জানে আনি খায়েই বাৰু, নজনাসকলেও আনি খাব পাৰিব। মই ইফতাৰী থালিখন কেনেধৰণে বনাওঁ ব'লকচোন যাওঁ কিটচেনলৈ। এই প্লেটত আছে পিঁয়াজ কটা আছে আৰু কেপচিকাম, আৰু তাত দিম মই নিমখ, মান ধনিয়া, বেচন, এইফালে জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান বেকিং পাউডাৰ আৰু গোটা জিৰা, আৰু এইখিনি মই ইয়াতে ঢালি দিম। আৰু এইফালে কেঁচা বুট তিয়াই থৈছোঁ। এয়া পকৰি মই বনাই আছোঁ। উতলি আছে, অকণমান ৰঙচুৱা হ'লে মই পকৰিখিনি নমাই থওঁ। কাবুলী বুট বইল হ'বলৈ দিছোঁ। 2টা হুইচেল মাৰিবলৈ দিম। নিমখ অকণমান আৰু পানী 1 লিটাৰ দি দিছোঁ, আৰু 2টা হুইচেল মাৰিলে এইখিনি নমাই থ'ম। এইখিনি পিঠা বনাই হৈ গ'ল। চিঙৰাৰ কাৰণে মই অকণমান কেৰাহীত তেল দিছোঁ, আৰু তেল 2 চামুচমান দিছোঁ। এতিয়া গৰম হোৱাৰ লগে লগে অকণমান জিৰা দি দিছোঁ। তাতে কাবুলী বুট জিৰা দি দিছোঁ, সৰু বাটিটো, আৰু অকণমান বইল আলু। বইল আলুখিনি একেবাৰে মুড়ি ভাঙি পেলাব নালাগে, অকণমান ডখৰ হৈ থাকিলে চিঙৰাটো খাই ভাল লাগে। এতিয়া অকণমান দি দিছোঁ তাতে কেপচিকাম। কেপচিকাম দিয়াৰ কাৰণে জলকীয়া মই কমাই দিছোঁ, 1টা জলকীয়া দিছোঁ। ইয়াতে দিছোঁ অকণমান হালধি, জোখমতে নিমখ, টুকুৰা ধনিয়া, আৰু টুকুৰা কৰি লোৱা জিৰা, আৰু অকণমান জালুকৰ গুড়ি। এতিয়া শেষত মই দিম কাটি লোৱা পিঁয়াজ, আৰু 1 চামুচ দিম আমচুৰ পাউডাৰ। এতিয়া এইখিনি ভালদৰে লৰাব লাগিব। এতিয়া এইখিনি হৈ গ'ল। অকণমান পিঁয়াজখিনি এসপ্তাহ সিজিলে ভাল লাগিব খাই। আকৌ মই চিঙৰা সিজাওঁতে এইখিনি সিজিবই।
কেপচিকামো এই আধা সিজিছে, আধা নিসিজিলেও হ'ব। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই বনাবলৈ লৈছোঁ চিংৰা। চিংৰাৰ কাৰণে একাপ ময়দা দিছোঁ আৰু ইয়াৰ কাৰণে লাগিব অকণমান জোখমতে নিমখ। আৰু এইখিনিতে মই ৰিফাইন তেল 2 চামুচ দি পেলাই এইখিনি খচি ল'ম। এতিয়া মই এইখিনি ধুনীয়াকৈ মঠি ল'ম। যেতিয়া মুঠিটো এনেকৈ ৰুব, ইমানতে মই ৰাখি দিম। এতিয়া পানী দিম। পানীটো একেবাৰে উতলাও দিব নালাগে, একেবাৰে ঠাণ্ডাও দিব নালাগে। এতিয়া খচা হৈ গ'ল। এতিয়া অকণমান তেল ঢালি এইখিনি মই অকণমান সময় ৰাখি দিম। কিবা এখনে ঢাক মাৰি এইখিনি ৰাখি দিম। এতিয়া মই এনেধৰণে চিংৰা বনাম। চিংৰাখিনি পূৰা বেলি ল'ব লাগিব, মানে ৰুটি বেলাৰ দৰে। বেছি পাতলাও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। ডাঠ কৰিলে চিংৰাটো ইমান ভাল নহয়, আৰু যদিও বেছি পাতলাও কৰিব নালাগে, পাতলা কৰিলেও চিংৰাটো ভাল নহয়। গতিকে জোখত কৰিব লাগিব আৰু অকণমান দীঘলীয়াকৈ এনেধৰণে বেলি ল'ব লাগিব, তেতিয়া বনাবলৈ সুবিধা হয়। এতিয়া সমানময় দুভাগ কৰিব লাগিব। এতিয়া এইটো ছাইড এনেকৈ জাপি দিম। ইয়াত এনেকৈ পানী লগালোঁ। পানী লগাই এইটো জাপ ইয়াত দি দিলোঁ। দি হাতৰ মুঠিত ইয়াত অলপ পিটিকি দিলোঁ এনেকৈ। তাৰ পাছত এইখিনি ভাজি ভৰালোঁ। অলপ হেঁচি দিব, তেতিয়া গোল হয়, চিংৰাটো ভাল হয় খাবলৈ, দেখিবলৈ ধুনীয়া হয়। এয়া দেখিছেনে? এতিয়া এইফালে চাৰিও চাইডে মই পানী অকণ লগাই দিওঁ এনেধৰণে। এতিয়া এইটোৱে জাপি দিম। আৰু এইফালেও এই চুকটো অকণমান জোঙা কৰি দিম। এতিয়া চিংৰাৰ শ্বেপটো চব কি ধুনীয়া হৈছে। আমাৰ হোটেলৰ নিচিনা চিংৰা হৈছে। আকৌ আৰু এটা দেখুৱাম। এইটো এনেধৰণে জাপি লৈছোঁ, ইয়াত পানী অকণমান দি লৈছোঁ, এইফালে এনেকৈ জাপ দি লৈছোঁ, আৰু হাতৰ মুঠিত লৈ এইফালে অকণমান পিটিকি দিছোঁ। আৰু ভাজিখিনি অলপ হেঁচি পেলাই ভৰাই দিছোঁ। এতিয়া ইয়াত অকণমান পানী লগাই লৈছোঁ চাৰি চাইডে, আৰু এইখিনি হেঁচি এনেকৈ সমান কৰি দিছোঁ।
এইটো দেখিছেনে? এতিয়া চিংৰা হৈ গ'ল। এতিয়া মই গেছৰ ওচৰলৈ যাওঁ আৰু চিংৰাকেইটা ভাজোঁগৈ। এইখন ইফতাৰী থালি মোৰ হৈ গ'ল। তাত দিছোঁ কেঁচা বুট, কেঁচা বুটৰ লগত আদা দিছোঁ আৰু দিনটো খালী পেটত মানে ভোকত থকাৰ কাৰণে আদায়ে হজম কৰে, সেয়েহে আদা দি পানী খাব লাগে। আৰু এয়া দিছোঁ তৰমুজ আৰু কল দিছোঁ, খেজুৰ দিছোঁ আৰু পিঠা চিংৰা এইবিলাক বনাইছিলোঁ, বুট বনাইছিলোঁ আৰু কাষ্টাৰ্ড দিছোঁ আৰু আপেল দিছোঁ। আৰু এইখিনি খোৱাৰ পাছত নামাজ হয়। নামাজৰ পাছত পোলাও থাকে, কেতিয়াবা ভাত থাকে আৰু এইফালে পৰঠা। পোলাও পৰঠা যোনে যি খায়। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আহোঁ।